সেই ক্লাছ কৰিব মনে নাযোৱা হৈছে কোনোবাই ফুৰিবহে যাম নেকি ইয়াক সুধো দেচোন ক্লাছ কৰে না নকৰে ইও না ফুৰিবাই যায় মোৰ লগত যাই যদি দুটা গেলি ভাল হ'লা হয় বাহানা বনাব পাৰিলোঁ হয় কিবা এটা ৰাস্তাত লগ পালি মাষ্টৰে সেই লিপু যাবি নেকি অলপ ফুৰিবা ক্লাছ চাছ দেখোন হয় নাই অলপ যাওঁ বাটত দেখিবলৈ গেটৰ পৰা বাহিৰত কিয় ক'ত যা ক্লাছ হ'ব ৰ এতিয়া মাষ্টৰ আহিব ৰ হাহাকাৰ লাগব আমাক দেখা নাপালি সেই আজি আৰু ক্লাছ নহয়েই মাষ্টৰ মাখনে মিটিং কৰি আছে সৰস্বতী পূজা আহিছে না পঢ়ি না সৰস্বতী পূজা কিবা যা যোগাৰ কৰি আছে ক্লাছ নহয় আৰু আজি কি কবিছে সঁচাই নাকি যাম গ'লতো অলপ বাহিৰত আড্ডা মাৰি অলপ আপি চাপিও দেখা পাম সেই ৰাইঠা চেটেৰেক্স ক'বাহে পালোঁ বাহিৰত যাম বুলি হ'লে ইয়াৰ আপিত ধান্দা আপি মোৱাটো আপিটো দেখা পামে ৰাস্তাত গেলি কিয় নদিছা দে মোক যাবাক লাগি যা তই একলাই যা তেতিয়ালি সেই ভেটি হ'ব ব'ল তই আপি চাটিবি চাজি চাবি মোক অকল চল নখবি আপিৰ হ'ব যো কাৰো মান্য নকয় ভয় বাদ্দাতো সেই গাইঠা মৰা কাক ভয় বাদ্দা বুলি কৈছা তই তোক কলাই যো বাহিৰত বলাব দে কাই ভয় বাদ্দা তেতিয়া গম পাব এনাই এলি উলিয়াই বাহিৰত দেখিম ক্লাছত থাকিলে ভাল আছিল আপি চাপি এথ দেখা চেখা বনাই ইয়াতে মই ঠিকে ভাবছিলোঁ তোৰ লগত বাহিৰত হ'লে সেয়ে ধান্দা এনি টাইম আপি 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 হে বেটি দিও তোৰ কি হৈছে মই আপি চাওঁ মোৰ কথা মই আপিৰ কথা কৈছো তোৰ কিয় ইমান হিংসা লাগছি তোকতো আপি নাচয়ে সেইকাৰণে এই বালেশ্বৰৰ বাল কাক আপি নাচয় ইচ্ছা কৰিলে আপি লাইন লাগি দিবা বাৰু পিছে পিছে দে হ'ব দে কেইটা আপি পিছে পিছে ঘূৰি চাই তাক লৈ গম পোৱা গৈছি এই ইটা মই আপি নুঘূৰাব পাৰোঁ পিছে পিছে এনাও মই দেউতাৰ বিচাৰি আপি ঘূৰাৰ ইমান কচু নাই যোনদিনা মই নিজে আজিম সিদিনা চাবি আপি লাইন লাগি দিম পিছে পিছে জ্বলি ৰাখবা লাগব দেখোন এ হ'ব দে তোৰ ফাটা লেকচাৰ তই আপিৰ লাইন লগাকলি মোৰ চলি বুলি তই আটা বুলি মাতপয়ে তই আৰু মাৰি খাবি কিন্তু বেছি বকি দেখলি নিপু গাইঠা মাছ খুদাই যা হ'ব যা মাৰিবি যা মোক যেইকে বাৰা ইটা যো য'ত যাবা আহিছা হ'ব মই একলাই যাম তই নালগে মোৰ লগত যাবা এনি টাইম আপিক ধান্দা কম পাই চচ চৰ খুৱাই মাৰবি আপিৰ এখানতে কিবা খাবা পাই না কি সুধো ৰ চব দেখো গ্লাছ মাৰাই ভাল দোকান এখন বন্ধ হয় নেকি এখন এই ফেড্ৰিছ তে দৰ্জাত অপেন বুলি দেখাই আছে যা এখন খুলি পেলাই ভিতৰত যা হ'ব দে এনেও খাবা ইচ্ছা নাই এখনত মোৰাখনত এলাখনত খাবা সক্ষম নাপাৱা ল'ব তেতিয়াহে খাবি এনে ফাটা লেকচাৰ হোৱা ভাই থকা মানুহ শুনাকে সেই কি বকি আছা এনে মুখৰ ভিতৰত কজি ডাইৰেক্ট কৈ মোক ভৰসা নেকি আকৌ ক'লে যা তোৰ বিষয়ে তই যাই থাক সেই ভাল তোৰ কথা শুনি থাকোঁতে কোনোবাই যাওঁ দে এৰে পৰা মোৰো ইচ্ছা নাই যা তোৰ লগত মুখ খুজি ৰাখবা ইমান ফাটা লেকচাৰ চলা চলি মিছা মিছি মোৰ ক্লাছটো মাৰা খেদলা এতিয়া যে ক্লাছ হৈছে আৰু মাষ্টৰে দিব মোক আজি যি মাৰ খাওঁ মাষ্টৰৰ ইয়াক মই কালি ধুনি দিম বুলি কৈছোঁ ধুনি দিম ইয়াৰ পিঠিত গৰুৰ বাজাৰ দেখে দিম ইয়াক কালি ময়ো স্কুলৰ ভিতৰত লৈয়ে যাওঁ ৰাৰ এই মাষ্টৰী মই যি ওলাই গৈছিলোঁ ক্লাছৰ পৰা ক্লাছ হৈছিল নেকি তাৰপিছত বাল ময়ো এই ভদাফোনটোকহে উদা বুলি ইয়াত আকৌ নিচাই দে ক্লাছত গভে নাপায় তলা মুধা কি বুজাই বাদ দি হৈছে যে হৈছে দে ক্লাছ এটা ক্লাছহে মোৰ বুকুৰ ফুল সৰি পৰে ৰিঙা 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 বেগেৰে বুজানে 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 তোমাৰ মৰমে বান্ধি ৰাখে হে চলিহাত কি কৰি আছা হা মাছখোলাই শেষ প্ৰিন্সিপাল দেখোনে চলিহাত পরীক্ষা যে সরস্বতী পূজা আছে গম পাইছা না বনাই কোনি ডোনেশন নাই উঠছুন ছাৰ মই পইচাটো আনিছোৱে ঘৰৰ পৰা মই ভাবছিলোঁ আজি গোটেইকেইটা চলি উঠি ফেলে আপোনাৰ হাতত দি থৈ আহিম কিন্তু এই চিকুটোহে দেখোন নাই সি দেখোন অলপ আগতে গম্বাই গুচি গ'ল ক্লাছৰ পৰা কক গেছি সি নাজনো ছাৰ কক বা গেছি আমাক দেখোন আকৌ কৈ জানে কিন্তু স্কুলত নাই মই পেচাব কৰিব য'ত চাইছোঁ ইফালে স্কুলত দেখোন নাই স্কুলৰ পৰা বাহিৰত দেখি গম্বাই ওলাই গৈছে নেকি সি স্কুল ছুটি নহকে কক লাগিছে সি আহক ৰচোন কালি সিয়াক স্কুলত পিঠি চাল চেলে দিবি আৰু ছাৰ নাজনো আমাক আকৌ কৈ থৈ জানাই মই সুধিছিলোঁ ক'ত যাবা চা কিন্তু কিবা কলাক দেখোন চোৱা আমাৰ কাষত যি ছোৱালী স্কুলখন যি আছে তাতে বোলে আপি ধুনীয়া ধুনীয়া আপি আহে বোলে লেজাৰত ওলে বোলে সেই চাম বুলি ওলে গেলাক নেকি সি কিবা সিনকে কহান পালোঁ দেখোন মই হাৱৈ ইত্যেৰ পৰা আপিত ধান্দাত লাগছি সিয়াক চালা ইয়াক পিঠি চাল চেলাব লাগিব আজি ঘৰত হলিও যায় ইয়াৰ মাক দেউতাকতে কৰি ইয়াক কৈ থৈম ৰ মাক দেউতাকেতো নাজনে আৰু সেই কাৰবাৰ মাক দেউতাকে ভাবি আছে চলি স্কুলত পঢ়ি আছে যাই চলি আছে আপিত ধান্দা মাৰি আধা ক্লাছ কৰাকে উচি যায় ছোৱালী স্কুলৰ গেটত ৰখি থাকে আপি চাই আপি আৰু আপি উলিয়াই আছো ৰ ছাৰ আপুনি অলপ শিক্ষা দিবচোন আমাৰ কথা আকৌ নুশুনে আমি কিবা ভাল কথা কওঁ সি আকৌ নুশুনে আমাৰ কথাটো উল্টাকে বুজে সি উল্টাকে সিয়াৰ কথাই লাগলো ৰ ই আজি শিক্ষা পাব ছাৰৰ মোক এনি টাইম গালি পাই থাকা তই পাবি ৰ আজি শিক্ষা
দে তে চলিয়াত মোৰ কথাটো ভালকে শুন তোন গোটেইকেইটাই 100 টকাকে তুলি পেলাই নিপুৰ হাতত দিবি নিপু মোৰ হাতত জমা থৈ আৰু সিয়া চিকুৰ কথাটো মই চম্ভালি ল'ম তোন সিয়া টেনশ্যন ল'ব নালাগে তোন অকল নিজৰ পইচাটো তুলি পেলাই নিপুৰ হাতত দিবি ছাৰ আপুনি মোক দায়িত্ব দিছে দিয়ক ভালে হৈছে দিয়ক মই গোটেইখিনি তুলি বাজলি একদম আপোনাৰ হাতত দিম পইচা চবৰে এই দায়িত্বটো তোক আৰু চিকুকে দিম বুলি ভাবছিলো কিন্তু সিটো নাই আপি ইণ্টাৰনেট গৈছে সেইকাৰণে তোকে এখলাই দিলো দে দায়িত্বটো কিন্তু চবৰে পইচাখিনি একেলগ কৰি ভালকে মোৰ হাতত জমা দিবি দিয়ক হ'ব দিয়ক ছাৰ মই জমা দিম দে এতিয়া ক্লাছত বহি থাক ভালকে এতিয়া বেলেগ মাষ্টৰ আহিব গণিতৰ ক্লাছ আছে নেকি এইবাৰ দে গণিতৰ মাষ্টৰক পঠিয়াই দি আছো মই এতিয়া বা ছাৰে কি দায়িত্ব দিব লাগে মোক একলাই বা হে দোস্ত কি খবৰ থাকলো ৰে আৰু আহিলি ফাটা লাগছে নৰবা হে নুবুকিয়ে ক্লাছত বহিছা আৰু আহি ফেলে তে ক'ত থাকবা লাগছে আপি চিৰাপা লাগছে নেকি বা ভূতৰ মুখত ৰাম নাম এয়া তামচাই কৈছো এতিয়া মই এইখিনিতে ধৰি থাকিব লাগে নেকি তা হে দে বাদ দিয়ে সেইবিলাক কোনোবা মাষ্টৰ আহিছিল নেকি আৰু মোৰ কথা সুধিছে নেকি কোনোবা মাষ্টৰে তে সুধছি তোৰ কথা সুধব মাষ্টৰে প্ৰিন্সিপাল ছাৰ আহিছিল আৰু তোৰ কথা সুধছিল আজি বোলে তোহাৰ ঘৰত যাব বোলে তোক বোলে বিনামূলীয়াকৈ কেইদিনমান বোলে টিউশ্যন কৰিব তোক বহুত ভাল পাই না প্ৰিন্সিপাল ছাৰে হাও কি ক সঁচা নেকি ইমান ভাল পাই মোক প্ৰিন্সিপাল ছাৰে বা মই বিশ্বাসে কৰা নাছিলো বা মোক বিনামূলীয়াকৈ পঢ়াব পঢ়াব ৰ বাপা আৰে তোক মিঠাতেল দি ফেলবি ঘৰত যাই বোলে পিঠি ফালব তোক আজি বাইদেউতে আৰু প্ৰিন্সিপাল ছাৰে এটা কথা কৈছি ৰ এইবাৰ অন্য তোক আৰু মোকে নেদে দায়িত্বটো পইচা তোলা এইবাৰ অকল মোকে দিছি নহ'লে তোৰ আৰু পঢ়াত ডিষ্টাৰ্ব হ'ব না তোক প্ৰিন্সিপাল ছাৰে বিনামূলীয়াকৈ পঢ়াব না বাপৰে বাপ ইমান চিন্তা কৰে না প্ৰিন্সিপালে মোৰ দেহতে বাদ দি যি হৈ মোৰে ভাল হ'ব চিলা 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 মই তোৰ কাষৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে চিলা 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 মই তোৰ কাষৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে আজি ছুটি হ'ল যা বল চিকু বল ঘৰত যাবা বল যাওঁ